নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি যদি আপোনালোক মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই দিয়া নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে পাই থাকে। আজি মই আপোনালোকৰ ওচৰত এটা ৰিয়েল লাইফৰ লাভ ষ্টৰীৰ বিষয়ে আলোচনা কৰিম। এই লাভ ষ্টৰীটো হৈছে অসমৰ এজনী মুছলিম ছোৱালী আৰু উত্তৰ প্ৰদেশৰ এটা হিন্দু ল'ৰাৰ লাভ ষ্টৰী। এতিয়া প্ৰথমতে মই ছোৱালী আৰু ল'ৰাৰ নামটো কৈ লৈছোঁ। ছোৱালীজনীৰ নাম আছিল চুফি আৰু ল'ৰাটোৰ নাম আছিল আভি। এতিয়া ছোৱালীজনীৰ বিষয়ে অলপ আগতে কৈ লওঁ। ছোৱালীজনী তেতিয়া BA পঢ়ি আছিলে 2021 চনত আৰু এই কথাটো হৈছে 2021 চনৰ 15 আগষ্টৰ কথা। চুফিৰ ইনষ্টাগ্ৰাম আছিলে। ইনষ্টাগ্ৰামত চুফিয়ে পোষ্ট কৰিছিলে। চুফিৰ পোষ্টত কি কৰিছিলে, আভিয়ে চুফিৰ পোষ্টত লাইক কৰিছিলে। একেলগে বহুতকেইটা লাইক চাই চুফিয়ে কি কৰিলে, সেই লাইক কেইটা কোনে কৰিছে সেইটো চালে। এনেই নাচাই বাৰু, সিদিনাখন চালে যে কোনে লাইক কৰিছে একেলগে ইমান গাল। তাৰপিছত গৈ চালে যে আভি নামৰ এটা আইডিৰ পৰা লাইক আহিছে। চুফিয়ে ভাবিলে ইমান গাল লাইক কৰিছে, এতিয়া মই অলপ কি কৰোঁ, সেই আইডিটো চাওঁ কোনে কৰিলে। তাৰপিছত চালে তাত 4টা পোষ্ট আছিলে আভিৰ আইডিত। 3টা পোষ্ট বাৰু ঠিকেই আছিলে। এটা পোষ্ট আছিলে চুইমিং পুলত গা ধুই থকাৰ এটা পোষ্ট, ওপৰৰ বডিটোত কাপোৰ নাছিলে। চুফিয়ে ক'লে মনে মনে, সেই কেনেকুৱা ল'ৰা এইবিলাক ফটো আপলোড দি দিছে। তাৰপিছত চুফিয়ে অলপ ইৰিটেট পাই ওলাই আহিলে। চুফিয়ে কিন্তু ফ'ল' বেক দিয়া নাছিলে। তাৰপিছত মেছেজ ৰিকুৱেষ্টত গৈ চালে চুফিক আভিয়ে মেছেজ কৰি থৈছে। তাৰপিছত চুফিয়ে ভাবিলে চাওঁ কোন হয়। তাৰপিছত মেছেজটো একচেপ্ট কৰি ক'লে কোন হয় আপুনি। তাৰপিছত আভিয়ে ক'লে যে মই আভি। তাৰপিছত এনেকৈ সিহঁত দুইটাই সিদিনাখন কথা পাতিছিলে অলপ টাইম। তাৰপিছত সুধিছিলে ঘৰ ক'ত। আভিয়ে ক'লে মোৰ ঘৰ উত্তৰ প্ৰদেশত। মা দেউতাৰ কথা সুধিছিলে। আভিয়ে ক'লে মোৰ মা আছে, দেউতা আছে, ডাঙৰ দাদা আছে আৰু এটা সৰু ভাইটি আছে আৰু মোৰ এজনী বা আছে। তাৰপিছত চুফিয়ে সুধিলে ঠিকে আছে বাৰু, নাইচ ফেমিলি। তাৰপিছত ক'লে আৰু আভিয়ে ক'লে মোৰ দেউতা পুলিচত কৰি আছে, মোৰ ডাঙৰ দাদায়ো পুলিচত চাকৰি কৰি আছে আৰু মোৰ সৰু ভাইটিটো আৰ্মিত কৰি আছে আৰু মই ইঞ্জিনিয়াৰিং পঢ়ি আছোঁ। তাৰপিছত এনেকৈ কথা পাতিলে। 2-3 দিন হৈ গ'ল সিহঁতে কথা পাতিলে। কথা পতাৰ পিছত চুফিয়েও কথা পাতিছিলে। এনেকৈ ডেইলি গুড মৰ্ণিং দিয়া, ৰাতি গুড নাইটলৈকে সিহঁতে মাজত কথা পাতে আৰু তেতিয়া কি কৰিছিলে, আভি নিজৰ ঘৰত থকা নাছিলে। সি কি কৰিছিলে, বাৰাবাংকী নামৰ এটা জেগা আছে উত্তৰ প্ৰদেশত, সেই জেগাত থাকিছিলে। সিহঁতৰ তাত এটা ঘৰ আছে, বিল্ডিং এটা আছে, তাত থাকিছিলে। তাৰপিছত এনেকৈ তাত আভি 15 দিন থকা হৈ যোৱাৰ পিছত এদিনাখন আভিয়ে চুফিক মেছেজ দি ক'লে সন্ধিয়া সময়ত যে মোৰ মাৰ গা বেয়া, ইয়াত হস্পিটেলত লৈ আহিছে, মই মাক চাবলৈ যাম। চুফিয়ে ক'লে ঠিক আছে বাৰু যাওক। তাৰপিছত চুফিয়ে ক'লে, তাৰপিছত এনেকৈ গ'ল। যেতিয়া আভি চাবলৈ গ'ল, তাত থাকিব মানে মাৰ লগত হস্পিটেলত। তাৰপিছত চুফিয়ে ভাত খাই তাৰপিছত চুফিয়ে মেছেজ দিলে কি খবৰ, কেনেকুৱা আছে এতিয়া আপোনাৰ মা। তাৰপিছত ক'লে ভালেই আছে, এতিয়া হস্পিটেলত ময়ো আছোঁ, ৰাতি থাকিব লাগিব। তাৰপিছত কৈছে ঠিক আছে। তাৰপিছত এনেকৈ সিহঁত দুইটাই কথা পাতি চিধা ৰাতি 2টা বাজিলে। মানে এতিয়াতো আভিয়ে তাত টোপনি যাব নোৱাৰিব আৰু চুফিয়ে ভাবিছে আভিয়ে যাতে ছেড ফিল নকৰে, মই অলপ তাৰ লগত থাকোঁ, কথা পাতোঁ। মানে তেনেকৈ কথা পাতিলে, বহুত কথা পাতিলে, এজনে আনজনৰ লাইফৰ বিষয়ে কথা পাতিলে, কি খাই ভাল পায়, কি কৰে সেইবিলাক পাতিলে বাৰু। তাৰপিছত তেনেকৈ গ'ল। তাৰপিছত চুফিয়ে কি কৰিলে, এটা ইনষ্টাগ্ৰামত এটা পোষ্ট দিলে যে মোৰ ফ্ৰেণ্ডৰ মাৰ গা বেয়া, আপোনালোক চবেই কি কৰিব, মোৰ ফ্ৰেণ্ডৰ মাৰ গাটো যাতে ভাল হৈ যায় আপোনালোকে চবেই প্ৰে কৰিব। তাৰপিছত চুফিৰ এই ষ্টেটাছটো আভিয়ে চাই ক'লে থেংক ইউ, ক'লে যে তুমি মোৰ মাৰ কাৰণে ইমান কৰিলা আৰু মোৰ লগত গোটেই ৰাতিটো মোৰ লগত থাকিলা বাৰু, তেনেকৈ ক'লে। তাৰপিছত মানে আভিয়ে মানে অলপ ভাল লাগিছে। তাৰপিছত চুফিয়ে
চুফিক আভিয়ে কি কৰিলে আৰু 15 দিন যোৱাৰ পিছত প্ৰপ'জ কৰিলে। তাৰপিছত প্ৰথমতে চুফিয়ে মানা কৰিছে, কাৰণ আভি আছিল উত্তৰ প্ৰদেশৰ আৰু আছিলে হিন্দু ল'ৰা। এতিয়া চুফিয়ে মানা কৰিছে যে নাই, নহ'ব, মই তোমাক লাভ কৰিব নোৱাৰিম, কাৰণ তুমি তাত আৰু মই ইয়াত, কেনেকৈ হ'ব, এইটো কেতিয়াও নহয়। আভিয়ে ক'লে যে একো নাই, মই মোৰ পেহা পেহীক লৈ তোমালোকৰ ঘৰত আহিম, আহি তোমালোকৰ মা দেউতাকৰ পৰা তোমাক বিচাৰিম, যেনেকৈ হয় তোমাক ল'ম, তেনেকৈ ক'লে মানে। আৰু আভিৰ ভইচটো ইমানেই ধুনীয়া আছিলে, চুফিয়ে আভিৰ বেলেগ একোৱেই চোৱা নাই, আভিৰ ভইচটো ইমান ধুনীয়া, আভিৰ একদম চুফি আভিৰ ভইচৰ কাৰণে কি ক'ম, পগল আছিদা একদম ইমান। তাৰপিছত মানে আভিও ইমান হেৰি কৰিছে। তাৰপিছত চুফি এনেকুৱাতো হয়েই, কথা পাতিলে ডেইলি কথা পাতিলে আৰু যি হওক নহওক মানুহৰ এটা অভ্যাস হৈ যায় সেই মানুহজনৰ লগত থকাৰ বা তেনেকুৱা। তাৰপিছত কি কৰিলে, চুফিও আভিৰ এই প্ৰপ'জেলটো একচেপ্ট কৰিলে। একচেপ্ট কৰাৰ পিছত সিহঁতে আভি ভাৰাবাংকিতে আছিলে কেইদিন, তাত কথা চথা পাতি থাকি তাৰপিছত কি হ'ল, আভিৰ মায়ে মাতিছে ঘৰত যাবলৈ। তাৰপিছত আভি ঘৰত গুচি গ'ল ভাৰাবাংকিৰ পৰা। ইয়াত আভিৰ ডাঙৰ দাদা ট্ৰান্সফাৰ হৈ আহিছে কাৰণে আভিৰ বৌ আৰু দাদাই ইয়াত আহি গ'লে, ইয়াত থাকিবলৈ। তেতিয়া আভি ঘৰত গুচি গ'ল। ঘৰত গুচি যোৱাৰ পিছত তাত গৈ 10 দিন হৈছে মানে কথা পতা। তাৰপিছত কি হ'ল, আভিৰ মায়ে গম পাই গ'লে যে আভিয়ে অসমৰ এজনী ছোৱালীক ভাল পায় আৰু সেইজনী ছোৱালী হৈছে মুছলিম ছোৱালী। তাৰপিছত আভিৰ মায়ে ধৰা পৰিছে, মানে আভি ফোনত ধৰা পৰিছে কথা পাতি থাকোঁতে। তাৰপিছত আভিৰ মায়ে ফোন কৰি ছোৱালীজনীক গালি পাৰিছে মানে এনেকৈ ফোন কৰিছে যে তুমি এজনী মুছলিম ছোৱালী হৈ কেনেকৈ ভাল পালা হিন্দু ল'ৰাক, আৰু তুমি তাত আছা, তুমিতো ইয়াত নাহা, মোৰ ল'ৰাটোকহে তুমি লৈ যাবা। এনেকৈ আভিৰ মায়ে চুফিক কথাখিনি ক'লে আৰু কৈছে তুমি আৰু নেক্সট টাইম আভিক কল মেছেজ নকৰিবা। তাৰপিছত চুফিয়ে ক'লে যে আণ্টি বেয়া নাপাব, মই আৰু আভিক কল মেছেজ নকৰোঁ, কিন্তু আপুনি লাষ্টবাৰৰ বাবে আপুনি আভিক ফোনটো দিয়ক। তাৰপিছত আভিৰ মায়ে কি কৰিলে, ভাবিছে হয় লাষ্টবাৰ দি দিওঁ ফোনটো দিলে। আভিক ফোনত ক'লে যে তুমি চিন্তা নকৰিবা, চুফিয়ে কৈ আছিলে তুমি হেৰি কৰিবা, নিজৰ পঢ়াখিনি কণ্টিনিউ কৰি থাকিবা, এনেকৈ ক'লে। তাৰপিছত আভিয়ে একোৱেই নক'লে, আভিয়ে কান্দি আছিলে, ভিডিঅ' কলত চাইছে চুফিয়ে কান্দি আছিলে, আভি কান্দি আছিলে। তাৰপিছত এনেকৈ গুচি গ'ল। মানে দিনটোত চুফিৰ কেনেকুৱা অৱস্থা হ'ব আপুনি এবাৰ ভাবি চাওক, গোটেই দিন চুফিয়েও কান্দি আছিলে। তাৰপিছত সন্ধিয়া সময়ত আভিয়ে ফোন কৰি ক'লে যে তুমি মোক ফোন মেছেজ নকৰিবা, কিন্তু মই তোমাক ফোন মেছেজ কৰিম, মাৰ পৰা মই লুকাই মোবাইলটো লৈ তোমাক ফোন মেছেজ কৰিম। এইটো কথা শুনি চুফিৰ মনটো অলপ ভাল লাগিছে। আভিয়ে ক'লে মোৰ ঘৰত আলহী আহিছে, তুমি এতিয়া ফোন নকৰিবা। তাৰপিছত চুফিয়ে ক'লে ঠিক আছে বাৰু, তুমি নিজৰ কেয়াৰ কৰিবা, যতন ল'বা। তাৰপিছত কি কৰিলে, আভিয়ে ৰাতি ফোন কৰিলে যে কি কৰি আছা, খালানে, এনেকৈ সুধিলে। চুফিও ক'লে যে খালোঁ। আভিক সুধিলে যে কেনেকুৱা অৱস্থা তোমাৰ, কৈছে মই আৰু ভালেই আছে বাৰু, মায়ে পিঠন দিছিলে, এতিয়া ঠিকে আছোঁ, তেনেকৈ ক'লে। তাৰপিছত আভিয়ে চুফিৰ লগত কথা পাতিবৰ কাৰণে ৰুমত শোৱা নাছিলে, ওপৰত চাৰ্টত উঠি গৈছিলে, চাৰ্টত উঠি তাৰ পৰা চুফিৰ লগত কথা পাতিছিলে। তাৰপিছত এনেকৈ গুচি গ'ল আৰু বহুত দিন। তাৰপিছত এনেকৈ আভিও অলপ টেঙৰ হৈ গ'ল, এতিয়া ধৰা পৰিব নোৱাৰে। আৰু আভিয়ে চুফিৰ লগত কথা পাতিবলৈ সিহঁতৰ ঘৰৰ পৰা 2 কিলোমিটাৰ দূৰত এটা বাগান আছে, সেই বাগানত গৈ চুফিৰ লগত ফোনত কথা পাতে, ভিডিঅ' কলত কথা পাতে, যাতে আভিৰ মায়ে ধৰিব নোৱাৰে। এনেকৈ সিহঁত আৰু গুচি গ'ল, ধৰক এনেকৈ 6 মান্থ গুচি গ'ল। চুফিয়ে এনেকৈ গুচি যোৱাৰ পিছত চুফিয়ে যি কয় আভিয়ে তাকেই কৰে, যে ইনষ্টাগ্ৰামত এইটো পোষ্ট কৰা, তেনেকৈ পোষ্ট কৰা, এইটো কৰা। আভিয়েও তেনেকেই কৰে, কিবা এটা খালে চুফিক ভিডিঅ' কলত দেখুৱাই, এনেকৈ কৰি আছিলে। আৰু কি কৰিছে, তেতিয়া জানুৱাৰী 1 তাৰিখে আভিৰ জন্মদিন। তাৰপিছত আভিৰ কাৰণে আগতীয়াকৈ চুফিয়ে এটা শ্বাৰ্ট অৰ্ডাৰ কৰি দিলে, সেই শ্বাৰ্টটো জন্মদিনত পিন্ধিছিলে। আৰু আভিৰ কাৰণে ঘৰত কি কৰিলে, এটা কেকো নানিলে। চুফিয়ে টকা পঠিয়াই আভিক কেক এটা আনিব দিছে, আনিছে। তাৰপিছত সেই কেকটো লৈ আভিয়ে সৰু ল'ৰা ছোৱালীক লৈ আৰু চুফিক ভিডিঅ' কলত লৈ সেই কেকটো কাটিছে।
তাৰপিছত এনেকৈ আভিৰ বাৰ্থডেটো পাৰ কৰিছে। তাৰপিছত চুফিৰ লগত এনেকৈ কথা পাতি আছিলে। তাৰপিছত ঈদত আভিক চুফিয়ে অৰ্ডাৰ কৰি টি চাৰ্ট দিছে। আভিয়েও কি কৰিছে, আভিয়েও তেনেকেই গ'ল। আভিয়েও চুফিক কৈছে তুমি কাপোৰ লৈ লোৱা। তেতিয়া আভিৰ হাতত টকা নাছিলে আৰু দুবাৰ চুফিয়ে আভিক মোবাইলত ৰিচাৰ্জো কৰি দিছে। তেতিয়া আভিয়ে পঢ়ি আছিলে। তাৰপিছত এনেকেই গ'ল আৰু 1.5 বছৰ এনেকৈ গুচি গ'ল। সিহঁত দুয়োটাই কথা পাতি আছে, এনেকৈ গুচি গ'ল। তাৰপিছত আভিয়ে এটা জব পালে। প্ৰথমতে আভিয়ে ডেলিভাৰৰ জব কৰিছিলে, ফুড ডেলিভাৰ কৰিছিলে। তেনেকৈ ফুড ডেলিভাৰ 2 মান্থ কৰিছে। তাৰপিছত ইঞ্জিনিয়াৰিং কমপ্লিট হোৱাৰ তাৰপিছত কি কৰিলে, এটা কল চেণ্টাৰত 3 মান্থ কাম কৰিছে। তাৰপিছত দেখিলে নাই নহয়। তাৰপিছত ইঞ্জিনিয়াৰিং কমপ্লিট হোৱাৰ পিছত চাৰ্টিফিকেটটো ওলোৱাৰ পিছত আভিয়ে গৈ পেট্ৰল পাম্পত মেনেজাৰ পোষ্টত কাম কৰি আছিলে। তেতিয়া আভিয়ে কৈছে যে আৰু কেইদিন যাব দিয়া, মই আহি যাম তোমাৰ ওচৰত, তাত আহি থাকিম। আভিৰ মায়ে আভিক একদম ভাল পোৱা নাছিলে, একদম খোৱাটো কম দিছিলে, তেনেকৈ ৰাখিছিলে। মানে আভিয়ে একদম বহুত কষ্ট পাইছিলে। কৈছে তোমাৰ ওচৰত আহি যাম, মই তাত থাকিম, এনেকৈ ক'লে। তাৰপিছত মেনেজাৰ পোষ্ট পালে। মেনেজাৰ পোষ্ট পোৱাৰ পিছত ঈদত চুফিক 1000 টকা দিলে, এটা গিফ্ট, এযোৰ কাপোৰ ল'বলৈ গিফ্ট দিলে। তাৰপিছত চুফিয়েও এটা ড্ৰেছ ল'লে আভিয়ে দিয়াৰ টকা দি। তাৰপিছত আৰু ধৰক এনেকৈ 2 years কমপ্লিট হ'ল। তাৰপিছত আভিয়ে চুফিৰ লগত লাহে লাহে কথা পতা কমাই দিছে। চুফিয়ে ভাবিছে অফিচত যায় আহে, কষ্ট হয়, সেইকাৰণে চাগে। তাৰপিছত গম পালে যে নাই, চুফিৰ এংগেজমেণ্ট কৰাই দিলে আভিৰ মায়ে আভিৰ মোমায়েকৰ ছোৱালীৰ লগত। তাৰপিছত সেইটো শুনি একদম চুফিৰ অৱস্থা একদম বহুত বেয়া হৈ গৈছে। কি কৰিব, উপায় নাই আৰু ইমান দূৰত। তাৰপিছত আভিয়ে তেনেকৈ আৰু কেইদিন গ'ল। তাৰপিছত কি হ'ল, আভিৰ বিয়া হৈ গ'ল সেই ছোৱালীজনীৰ লগত, মোমায়েকৰ ছোৱালীৰ লগত। তাৰপিছত আভি সেইটোৰ লগত বিয়া হোৱাৰ পিছত চুফিক ব্লক কৰি দিলে। ইনষ্টাগ্ৰাম, হোৱাটছআপ, কল চবতে ব্লক কৰি দিলে। ব্লক কৰি দিয়াৰ পিছত চুফিয়ে কি কৰিব, উপায় নাই। তাৰপিছত আভিৰ এটা ফ্ৰেণ্ড আছিলে, সেই ফ্ৰেণ্ডক ইনষ্টাগ্ৰামত মেছেজ কৰিলে যে সঁচাই আভিয়ে বিয়া পাতিলেনে। তাৰপিছত সেই ল'ৰাটোৱে কি কৰিলে, অল ফটোজ দিলে, বিয়াৰ ফটোজ দিলে। চব দিয়াৰ পিছত চুফিয়ে চালে। চুফিয়ে এতিয়া কি কৰিব, কণ্টেক্টেই কৰিব পৰা নাই আভিৰ লগত। আভিয়ে বিয়া পাতি দিলে। তাৰপিছত বিয়াৰ 3 মাহ পিছত আভিয়ে চুফিক কল কৰিলে। কল কৰি ভিডিঅ' কল কৰি যি কান্দিছে যে মই কি কৰিলোঁ, এইজনীক বিয়া পাতিছোঁ, এইজনী একদম ভাল নহয়, মোৰ কথাই নুশুনে, একদম কি কৰি থাকে, মই যি বিচাৰোঁ তাকে নাপাওঁ, তুমি মোক নিজৰ ওচৰত নাছিলা, তাৰপিছতো তুমি মোৰ যিমান কেয়াৰ কৰিছিলা সিমান কেয়াৰ এইজনীয়ে মোক নকৰে। বহুত কান্দিছে। কৈছে এতিয়া মই তোমাক হেৰুৱাই মই জিন্দা লাছৰ দৰে আছোঁ। এতিয়া চুফিয়েও বহুত কান্দিছে। এতিয়ালৈকে চুফি বিয়া পতা নাই। এতিয়াও মাজে মাজে আভিয়ে কি কৰে, কল কৰি চুফিৰ খবৰ লয়, কিন্তু চুফি আজিলৈকে বিয়া পতা নাই। এইবিলাকেই হৈছে প্ৰেম কাহিনী, এইবিলাকেই হয় আচলতে ৰিয়েল লাইফৰ প্ৰেম কাহিনী, এইবিলাকেই হয়। পৰিপূৰ্ণতা নাপায়। যদি দুজনে ভাল পায় তেতিয়াহ'লে ফেমিলিয়ে নিদিয়ে, আৰু যদিহে ফেমিলিয়ে দিব বিচাৰে তেতিয়াহ'লে এজনে আনজনক ধোকা দিয়ে। আপোনালোকে চুফিৰ কাৰণে দোৱা কৰিব যাতে চুফিয়ে নিজৰ লাইফত আগবাঢ়ি যাব পাৰে। বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব, আৰু ভিডিঅ'টোত এটা লাইক দি দিব। আৰু যদি মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই দিয়া নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে পাই থাকে। ধন্যবাদ।